Finally friends, Poco release korile hiator notun phone juntu hol Poco F3 GT juntu hol eta successor Poco F1 juntu launch hosile 3 বছৰ আগত so তিনিটা Poco F2 তাৰ পিছত আহা নাছিলে তাৰ পিছত মানে ৰিব্ৰেন্ড হৈ কিনে কিবা বেলেগ নামত আহিছিলে কিন্তু এটো F2 ৰ নামত আহা নাছিলে so এতিয়া ৰিলিজ কৰিলে হিator Poco F3 GT juntu hol mainly এটা গেমিং ফোন so আজি এই ভিডিওটো আমি ডিসকাস কৰিম যে এটো হসাকে এটা সাকসেসৰ হয় নাই Poco F1 ৰ কম্পেয়াৰত so ভিডিওটো যদি অলপ ভাল লাগে লাইক কৰিব আৰু পুৰা ভিডিওটো এন্ডলৈকে চাব সো তেতিয়া হে গম পাব যে ফোনটোত কি আছে ফিচাৰ্স কি আছে স্পেক্স কি আছে সো ভিডিওটো গোটেইখিনি মই ডিসকাস কৰিম সো দেৰি নকৰি ভিডিওটো আৰু যদি মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেলে সাবস্ক্ৰাইব কৰি লব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লব সো ভিডিওটো স্টাৰ্ট কৰিম फ्रेंड्स ফাৰ্ষ্টত আমি প্ৰাইচৰ কথাটো পাতিলো কাৰণ প্ৰাইচটো হৈছে অলপ কমপ্লিকেটেড যোনটো এবাৰ Poco আহিছে সো আজি 24 জুলাই সো 24 জুলাই পৰা আজি প্ৰি অৰ্ডাৰ ষ্টাৰ্ট হৈছে Poco আৰু 26 জুলাইৰ পৰা 2 আগষ্টলৈকে এটো ফাৰ্স্ট সেল হ'ব তাৰপিছত সেকেন্ড সেল তাৰপিছত থাৰ্ড সেল সো ফাৰ্স্ট সেলৰ যোনটো প্ৰাইস ৰাখিছে হেতু হল 6GB 128 ভেৰিয়েন্টৰ হেতু ৰাখিছে 25999 তাৰপিছত 8GB 128 যোনটো হেতু ৰাখিছে 27999 আৰু যোনটো টপ ভেৰিয়েন্ট যোনটো 8GB 256 হেতু ৰাখিছে 29999 সো যোনে ফাৰ্স্ট সেলত কিনিব ফাৰ্স্ট উইকত যোনে কিনিব হেতৰ প্ৰাইসটো একদম কম হ'ব বুজিলে এটো এটা গেম খেলিছে মানে Poco এটা মানে হেই কৰিছে মানে মানুৰ লগত হেই কৰিছে সো অলপ গেম খেলিছে সো যোনে ফাৰ্স্ট সেলত কিনিব হেতৰ প্ৰাইসটো একদম কম হ'ব কিনা দামটো একদম কম হ'ব আৰু সেকেন্ড সেলৰ দামটো বাঢ়ি যাব বুজিলে তাৰপিছত আকৌ থাৰ্ড সেলৰ পৰা পুৰা জিটালৈ চলিব আৰু তেতিয়া আকৌ মানে দামটো মানে কমি যাব সো এটো অলপ যোনে মানে এতিয়া এটা মানে পজিটিভ পাইছে যোনে ফাৰ্স্ট উইকেট কিনিব বুজিলে এটা এডভান্টেজ পাইছে কাৰণ একদম কম দামত কিনিব সো সেকেন্ড উইকৰ পৰা দামটো বাঢ়ি যাব আকৌ থাৰ্ড উইকৰ পৰা আকৌ দামটো কমি যাব সো এটো হল প্ৰাইসৰ কথা যোনটো আপোনালোকে জানিব লাগে যদি মোবাইল ফোনটো আপোনালোকে কিনিব ইচ্ছা আছে ফাৰ্স্ট আমি কথা পাতিম বিল্ড আৰু কোৱালিটিৰ মোবাইল ফোনটো সো বিল্ড এণ্ড কোৱালিটিত both side gorilla glass corning gorilla glass fiber protection দিছে front side and back side আৰু যোনটো ফ্ৰেম হয় মোবাইলটোৰ হেতু হৈছে মেটাল ফ্ৰেম বুজিলে সো নেক্সট আহিব ডিসপ্লে সো ডিসপ্লে যোনটো দিয়া হৈছে Poco F3 GT হেতু হৈছে 6.67 ইঞ্চ ফুল HD প্লাস সুপাৰ এমোলেড ডিসপ্লে আৰু 480 Hz টাচ স্যাম্পলিং ৰেট আছে বুজিলে আৰু 120 Hz আপোনাৰ ফাস্ট ৰিফ্ৰেশ ৰেট দিছে যোনটো বহুত বেটাৰ Nord 2 লগত এটা কম্পেয়াৰ কৰিছে সো Nord 2 দিছিলে 90 Hz আৰু ইয়াতে কিন্তু দিছে 120 Hz সো এটো যেটো এটা গেমিং ফোন সো গেমাৰ্স বুৰে একদম মানে বেটাৰ এক্সপেৰিয়েন্স পাব যেটা গেমিং খেলিব সো 120 Hz একদম বেটাৰ হয় সো আৰু তাতে সুপাৰ এমোলেড সো ভাল লাগিব এতিয়া আমি কথা পাতিম ভেৰিয়েন্স কিমান ধৰণৰ কেইটা ধৰণৰ পাব সো তিনটা ধৰণৰ আছে 6GB 128 তাৰপিছত আছে আপোনাৰ 8GB 128 আৰু এটা আছে 8GB 256GB বুজিলে আৰু যোনটো storage type যোনটো ROM হয় হেতু হল UFS 3.1 আৰু যোনটো RAM হয় হেতু LPDDR4X RAM সো এতিয়া আমি মেইন কথা পাতিম স্পেসিফিকেশনছৰ সো Poco F3 GT Dimensity MediaTek Dimensity 1200 ত বেসড হয় বুজিলে যোনটো প্ৰসেসৰ 1200 যোনটো Nord 2 ত দিছে সো এটো এটা বেস্ট প্ৰসেসৰ হয় গেমিংৰ কাৰণে বুজিলে যদি গেম আপোনাৰ এটা গেমিং এক্সপার্ট হৈছো গেমৰ কাৰণে এটো বেস্ট ফোন হ'ব MediaTek Dimensity 1200 যোনটো 6nm ত বেসড হয় যোনটো এটা বহুত ভাল মানে 6nm ৰ প্ৰসেসৰবোৰ যোনবোৰ ফোন এবোৰ বহুত মানে একদম পাৱাৰ এফিশিয়েন্ট হয় বুজিলে বহুত পাৱাৰ কনজিউম কৰিব সো ভাল এটো আৰু কিনে মানে যদি আপুনি গেমিং খেলে সো বেটাৰ হ'ব এটো সো নেক্সট আমি এতিয়া ব্যাটাৰীৰ কথা পাতিম সো ব্যাটাৰী দিয়া হৈছে 5065 mAh ৰ মানে mAh ৰ ব্যাটাৰী সো আৰু উইথ 67 ওয়াট ফাস্ট চাৰ্জিং যোনটো নৰ্ডৰ দিয়া হৈছিলে 65 আৰু ইয়াতে কিন্তু 67 আৰু 0 পৰা 100% আপোনাৰ 42 বা 45 মিনিটত ফুললি চাৰ্জ হৈ যাব সো এটো একদম বেস্ট লাগিছে মোৰ হসে ব্যাটাৰী আৰু পাৰফৰম্যান্স MediaTek 1200 যোনটো হেতুটো মোৰ বেস্ট লাগে কিন্তু ব্যাটাৰীৰ লগতো মোৰ এটা এই পাৰফৰম্যান্স প্ৰসেসৰ আৰু এটা ব্যাটাৰী দুটা মোৰ একদম সবতকে বেস্ট লাগিছে সো নেক্সট আহিব আপোনাৰ মাল্টিমিডিয়া এক্সপেৰিয়েন্স সো মাল্টিমিডিয়া মানে অডিও এণ্ড ভিডিও সো অডিও এণ্ড ভিডিওত বেটাৰ এক্সপেৰিয়েন্স পাবো গুড এক্সপেৰিয়েন্স পাবো কাৰণ স্টিৰিও স্পিকাৰছ আছে সো স্টিৰিও স্পিকাৰছ যোনবোৰ ফোনত থাকে সো এটো সাউন্ড এণ্ড কোৱালিটি একদম বেটাৰ আহে সো বহুত ভাল পাবো আপুনি মেইনলি গেমিং যোনে কৰে সো সাউন্ড কোৱালিটি আৰু যোনটো ভিডিও সোৱা মানে যোনটো এংগল হ'ব এটো একদম বেস্ট হ'ব আৰু তাতে কি কয় মানে সাইডৰ ট্ৰিগাৰ্স আছে সো ইউজ কৰি ভাল লাগিব সো বেটাৰ পাব কিন্তু এটা ডিসএডভান্টেজ যোনটো হল হেতু আজিকালি সব ফোনতে দিয়া হৈছে যে 3.5 mm হেডফোন জেকটো নাই সো হেতু অলপ কিন্তু যেহেতু গেমিং ফোন হৈছে দিব লাগিছিলে কাৰণ গেমাৰ্স বুৰে এতিয়া অলপ হে কৰিব লাগিব কিন্তু ইন দা বক্স আপোনাৰ দিয়া আছে এডাপ্টাৰটো যোনটো 3.5 mm জেকৰ এডাপ্টাৰ দিয়া আছে সো
সেইটো প্ৰব্লেম কিন্তু তথাপিও দিব এতিয়া আমি কম কানেক্টিভিটিৰ ওপৰত কানেক্টিভিটি কি চ' এজ ৱেল এজ এইটো 5G ফোন হয় চ' 5G টো থাকিবই আৰু তাৰপিছত আছে আপোনাৰ ৱাইফাই কলিং ছাপৰ্ট আছে তাৰপিছত ডুৱেল 4G ভল্টি ছাপৰ্ট আছে তাৰপিছত আপোনাৰ কি কয় 11 আই থিংক মিডিয়াটেকৰ যোনবোৰ ফোন সেইবোৰ 11 বেঞ্চৰে ছাপৰ্ট কৰে চাগে চ' তাৰপিছত আপোনাৰ আৰু যোনটো ৱাইফাই হয় এইটো ৱাইফাই 6 পাব আৰু ব্লুটুথ হ'ল 5.2 আৰু কিন্তু NFC ছাপৰ্ট নাই নো NFC ছাপৰ্ট চ' এট লাষ্ট আমি কথা পাতিম কেমেৰাছ চ' কেমেৰা এবাৰ দি আছে ট্ৰিপল কেমেৰা 64 প্লাছ 8 প্লাছ 2 বুজিলে 64 হ'ল মেইন সেন্সৰ 8 হ'ল আল্ট্ৰা ওয়াইড আৰু 2 হ'ল মেক্ৰো আৰু সেলফি যোনটো দি আছে এইটো 16 মেগাপিক্সেল সেলফি 16 চলি আছে অলপ বাঢ়াব লাগে 20 বা 32 টো দিব সব মানে এক্সট্ৰা ফোনবোৰ দি আছিল সো দিব পাৰিলে হয় 32 মান 32 বা 20 এট লিষ্ট 20 দিলে 16 হেতুকে চলি আছে সো সেলফিটো অলপ আগবাঢ়িব লাগিছিলে বুজিলে সো এট লাষ্ট মোৰ অপিনিয়ন কি হয় ফোনটোৰ ওপৰত সো সাক যদি ফোনটো 25 26 27 ৰ ৰেঞ্জৰ ভিতৰত আছে 6GB 128 তেতিয়াহ'লে এইটো এটা বেষ্ট গেমিং ফোন হ'ব যোনে সো মই যোনবোৰ গেমাৰ সিহঁতক মই কৈ আছো যদি এটা পাৰফৰমেন্স থাকা যদি এটা ফোন লাগে গেম খেলাৰ কাৰণে 25 26 যদি এটা বেষ্ট ফোন হ'ব আপোনালোকৰ কাৰণে গেম খেলাৰ কাৰণে সো আৰু এনেটো আৰু যদি নৰ্ডৰ 2 লগত কম্পেয়াৰ কৰে নৰ্ডৰ 2 তকে এইটো বেছি ভাল মোৰ হিচাপত এইটো বেছি ভাল হয় নৰ্ড 2 হিচাপত কাৰণ নৰ্ড 2 হ'ল ওভাৰঅল পাৰফৰমেন্সৰ এটা ফোন কিন্তু এইটো হ'ল এটা মেইনলি ফ'কাছ কৰিছে গেমাৰ্ছৰ কাৰণে সো যোনে গেম খেলি ভাল পায় সিহঁতে ল'ব পাৰে সো যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্টত জনাব যে কাৰ ইচ্ছা আছে যে ফোনটোৰ ওপৰত লোৱাৰ কাৰণে সো আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক চেনেলটো সো আৰু লগ পাম এটা নেক্সট ভিডিঅ' তেতিয়ালৈ বাই বাই